চিৰাং ডিষ্ট্ৰিক্টত চিনা নাছিলে আজি আপোনাক মই গুৱাহাটীত থাকোঁ। মোৰ নিজাকৈ চেণ্টাৰ আছে কলা মন্দিৰ। আৰু চবতকৈ আনন্দৰ বিষয় এটা আছে, 2026ত নৰ্থ ইষ্টৰ ভিতৰত কলা মন্দিৰ চিলেক্ট হৈছে মাষ্টাৰ ডিগ্ৰী চেণ্টাৰ। আমাৰ চেণ্টাৰটো এই 2026ৰ পৰা মাষ্টাৰ ডিগ্ৰী চেণ্টাৰৰ মাষ্টাৰৰ পৰীক্ষা হ'ব মিউজিকৰ, যিটো মানে বহুত বছৰ আগত অসমত আছিল। আজি নিয়াৰ এবাউট 12 ইয়াৰ্ছ এইটো বন্ধ আছিল। এতিয়া আমাৰ ওপৰত দায়িত্ব দিছে কলা মন্দিৰৰ ওপৰত এইটো হোৱাৰ কাৰণে। মই এজন তবলিষ্ট। মই 4-5টা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা, ভোকেল প্লাছ ৰবীন্দ্ৰ সংগীতত। মই বিমিউজ ৰবীন্দ্ৰ সংগীতত মই অল ইণ্ডিয়া ষ্টেণ্ড কৰা। এতিয়া আপুনি গুৱাহাটীত কেনেকুৱা ষ্টুডেণ্ট? গুৱাহাটীত মোৰ এইবাৰ এলাহাবাদৰ পৰীক্ষা দিছে নিয়াৰ এবাউট 500 ষ্টুডেণ্ট। আৰু মোৰ ভাতকান্দিৰ চেণ্টাৰো আছে, এলাহাবাদৰ বেছি। ছাৰ, আমি কেতিয়াবা দেখিব পাই যে আমি মাত্ৰ আমাৰ ল'ৰা ছোৱালীবিলাক মানে ষ্টেট লেভেলত নাম কৰা, তাৰপিছত আমি কেতিয়াবা মন ভাবে যে ৰাইজৰ কেতিয়াবা আশা কৰে যে আমাৰ ইণ্ডিয়াৰ চবচে ডাঙৰ আইডি মাষ্টাৰ বা কি বুলি কয় এইটো গান গাবলৈ যায় অডিশ্যনত, সেইটো আমি অলপ কম দেখিব পাই। আমাৰ অসমৰ পৰা খুব কমে যায়, কাৰণ সেইটোৰ কাৰণে বেলেগকৈ ট্ৰেইনিং ল'ব লাগিব। যে মডাৰ্ণ চং না, সিহঁতে শাস্ত্ৰীয় সংগীত শিকিছে, মডাৰ্ণ চঙৰ কাৰণে অলপ ট্ৰেইনিং ল'ব লাগিব। আৰু 2 নম্বৰ হ'ল, আৰু এটা খবৰ আছে, আমাৰ কলা মন্দিৰৰ পৰা অল ইণ্ডিয়াত এইবাৰ আমাৰ এই যে পৰীক্ষা চলি আছে, 6th ইয়াৰ কেণ্ডিডেট আছে, মই চাইছোঁ ইয়াতে। তো 6th ইয়াৰত অল ইণ্ডিয়াত পজিশ্যন দিয়ে এলাহাবাদত। আমাৰ চেণ্টাৰ এই বছৰ 4টা পুৰস্কাৰ আনিছে। ডেন্সত, কথক ডেন্সত 2nd অল ইণ্ডিয়াত, ৰবীন্দ্ৰ ডেন্সত অল ইণ্ডিয়াত 1st, আৰু নজৰুলত অল ইণ্ডিয়াৰ 3rd 2জন হৈছে। এইটো আমাৰ অসমৰ গৌৰৱ যে আমাৰ চেণ্টাৰৰ পৰা মানে আনাটো মানে অসমৰ ছোৱালীয়ে আনিছে। এইটো মই মানে চব আমাৰ টিচাৰক ৰিকুৱেষ্ট কৰোঁ, সিহঁতক এনেকৈ তৈয়াৰ কৰোঁ যাতে সিহঁতৰ আমাৰ এইটো চেণ্টাৰৰ পৰাও যাতে অল ইণ্ডিয়াত পজিশ্যন আনিব পাৰে। ছিংগিং লেভেলত অলপ কমটি দেখি পাইছে, কেনেকুৱা ইনিচিয়েটিভ ল'ব লাগে ছিংগিংটো, ভকেলৰ কাৰণে, গান গাবৰ কাৰণে? না, ভকেলৰ ভইচটোতো ভাল, ভইচ বঢ়িয়া, সিহঁতে খালি প্ৰেক্টিচটো আৰু অলপ কৰিলে আৰু ভাল হ'ব। থেংক ইউ ছাৰ। কেনেকুৱা লাগিছে ল'ৰা ছোৱালীবিলাক কেনেকুৱা দিছে? মই আজি ইয়াতে প্ৰায় নিয়াৰ এবাউট 15 ইয়াৰ্ছ পিছত মই আহিলোঁ। আগতে আৰু এবাৰ আহিছিলোঁ, কিন্তু তেতিয়া যিটো মই ষ্টেণ্ডাৰ্ড পাইছিলোঁ, এতিয়াও বহুত ষ্টুডেণ্ট বাকী আছে, এই চবৰ কাৰণে চবকৈ কৈছোঁ দেই। তো অনলি 10 ষ্টুডেণ্ট আমি এতিয়ালৈ লৈছোঁ। আগতকৈ অলপ হাই হৈছে যেন লাগে মোৰ, কিন্তু কোৰ্চটো চিলেবাছটো কৰা নাই। মই চব টিচাৰক অনুৰোধ কৰিম, চিলেবাছটো কমপ্লিট কৰিলে আমাৰ ভাল লাগে, তেখেতৰো চব টিচাৰৰো ভাল লাগিব যে এইটো যেন কমপ্লিট কৰে। মোৰ আৰ্ণ ৰিকুৱেষ্ট থাকিব চব টিচাৰৰ প্ৰতি যে চিলেবাছটোৰ ওপৰত যাতে ধ্যান দিয়ে। কেনেকুৱা লাগিছে যে এনে যিখন গাই আছে চব ল'ৰা ছোৱালী চুনেলা, বেচুৰা নহয় কোনো, মাত ভইচটো বহুত ধুনীয়া, বহুত ধুনীয়া ভইচ। ইহঁতে কৰিলে বহুত ওপৰত যাব পাৰিব। সেইকাৰণে মই আকৌ ৰিপিট কৰি আছোঁ, চিলেবাছটো কমপ্লিটটো বহুত জৰুৰী। ছাৰ, আজি এই চিৰাং ডিষ্ট্ৰিক্টত আহি চিৰাং ডিষ্ট্ৰিক্টৰ এনভাইৰমেণ্টটো কেনেকুৱা দিছে? যে বঢ়িয়া বঢ়িয়া, এনভাইৰমেণ্ট বঢ়িয়া, আৰু ইহঁতৰ হস্পিটেলিটি বহুত ভাল, বহুত ভাল লাগিছে। কি আশা কৰে যে গাৰ্জেনবিলাকক? বহুত ভাল, চব ভাল। গাৰ্জেনবিলাক যে নিজৰ ল'ৰা ছোৱালীবিলাক আনিছে, কেনেকুৱা লাগিছে? বঢ়িয়া, গাৰ্জিয়ান লৈ আহিছে, এইটোতকৈ আৰু আনন্দৰ বিষয় একো নহয় নহয়, বহুত ভাল। থেংক ইউ ছাৰ।